আজি বহু দিনৰ পিছত ভিডিঅ' বনাইছোঁ আৰু হঠাৎ কিয় জানেনে এনেকৈ যে মই ইয়াতে আহিম ভবা নাছিলোঁ আৰু নভবাকৈ হোৱা বস্তুবিলাক সঁচাকৈ খুব ভাল লাগে আৰু দেখিছেনে এতিয়া আজিতো অলপ মানুহ কমেই আছে ইয়াতে দুদিন কাৰ্যসূচী আছিলে কিন্তু প্ৰথম দিনাখন বহুত মানুহ হৈছিলে ইয়াতে শ্ৰী শ্ৰী শ্ৰীদি সাই বাবাৰ পাদুকা মানে ইয়াতে অনা হৈছিলে তো সেই দৰ্শন কৰিব গ'লোঁ আমি আৰু ভবা নাছিলোঁ আমি যে যাম তাতে মানে যোৱাৰ কোনো প্লেনিং আগৰ পৰা নাছিলে কিন্তু বাইদেৱে মোক হঠাৎ লগ ধৰিলে যাবৰ কাৰণে আৰু কৈ ইমান ভাল লাগিছে মানে মনটো মই কি বুজাম আপোনালোকৰ আগত আৰু যদি কোনোবা আহিছে হয়তো গমেই পাইছে আৰু এটা কথা কি জানেনে কেতিয়াবা নভবাকৈ কিছুমান বস্তু মানে পোৱা গ'লে মনত খুব ভাল লাগে আৰু মোৰো তেনেকুৱাই হ'ল আৰু দেখিছে ঢেৰ মানুহ আছে আৰু ইমান পৰিপাটি আছিলে তাৰ যিখিনি